Hey guys, good morning. কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আজি ভাবিলো মোৰ নাম্বাৰটোকে দি দিওঁ আপোনালোকক। মোৰ নাম্বাৰটো লাগে কৰি থাকে ন, লাইভত গ'লেও আকৌ ৰিলছতো মোৰ নাম্বাৰটো লাগে গৈ থাকে। তো ভাবিলো আজি নাম্বাৰটোকে দি দিওঁ। আপোনালোকে মোৰ ৰিলছটো শ্বেয়াৰ কৰক। নাম্বাৰ 1 পৰা নাম্বাৰ 7 তাৰে তিনিজনৰ ওচৰত মোৰ নাম্বাৰটো আছে। তো তেওঁলোকক খুজি লৈ লওক মোৰ নাম্বাৰটো। শ্বেয়াৰ কৰক, তাৰপিছত খুজি লৈ লওক। শ্বেয়াৰ কৰিব কিন্তু তেতিয়াহে নাম্বাৰটো পাব। Hey guys, good morning. কি খবৰ? শ্বেয়াৰ কৰক তেতিয়াহে নম্বৰ পাব। হোৱাট ষ্ট্ৰেটেজি, মানে যিমান শ্বেয়াৰ কৰিব ইমান ভাইৰেল হ'ব। আৰু কি কৈছে, শ্বেয়াৰ কৰক বুলি আপোনাৰ 1 নম্বৰ পৰা 7 নম্বৰ ভিতৰত এজনৰ লগত মোৰ নাম্বাৰ আছে। ভাই 1 নম্বৰ পৰা 7 নম্বৰলৈকে মোৰ ফটোৱা ফ্ৰেণ্ডবোৰে আছে, যিসকলে মোক অকল ৰিলে শ্বেয়াৰ কৰি থাকে। সিহঁতৰ লগত আৰু এইজনীৰ নাম্বাৰ কেনেকৈ থাকিব? চক আইডিয়াটো নাম্বাৰ দিয়া বাহানা কৰি মানে ভিডিঅ' পুৰা ভাইৰেল কৰিবলৈ তাই আইডিয়া। শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে নাম্বাৰটো পাব। অ' মাই গড, হোৱাট এ আইডিয়া। আৰু ইয়াত চাওকচোন কেইজনে শ্বেয়াৰ কৰি দিলে, কেইজনক বুৰ্বক বনালে। 2895 জনে অলৰেডি শ্বেয়াৰ কৰিছে, মানে তেওঁলোকে আৰু নম্বৰ পালে চাগে। ভণ্টি ইমান ধুনীয়া আছে চেহেৰা, কিন্তু এনেকৈ ঠগিব নাপায় দেই। মানে ইমান ধুনীয়া চেহেৰা লৈ তুমি যে ইমান আইডিয়া লগাই ল'ৰাবোৰক ঠগি আছা যে। চোৱা অলৰেডি 2895 জন শ্বেয়াৰ দিলেই, ঠগ খালেই। ইমান ধুনীয়া চেহেৰা লৈ এইবোৰ ঠগৰামি কাম নকৰিবাচোন।